নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ হনুমান জয়ন্তী সমাগত, মাজত মাথো আৰু কেইটামান দিন বাকী হনুমান জয়ন্তীলৈ। হনুমান জয়ন্তী পৰিছে 12 এপ্ৰিল শনিবাৰৰ দিনটোত আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিত হনুমান জয়ন্তী পালন কৰা হ'ব। হনুমান জয়ন্তীৰ দিনা ৰাম ভক্ত বীৰ হনুমানৰ জন্ম হৈছিল। শাস্ত্ৰৰ অনুসৰি আপুনি এইকেইটা উপায় যদি এই দিনটোত কৰিব পাৰে, তেতিয়া আপুনি আপোনাৰ জীৱনত শত্ৰুৰ ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিব। লগতে আপোনাৰ ঘৰখনত যিকোনো ভয়ৰ পৰা মুক্ত হ'ব পাৰিব। সেয়া লাগিলে শত্ৰু হওক বা বাহিৰা অপশক্তিৰ ভয়ে হওক, আপুনি মুক্ত হ'ব পাৰিব। লগতে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক আৰু দুটামান উপায় দিম, যিকেইটা উপায়ৰ দ্বাৰা আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব। যদি আপুনি ঋণৰ বোজাত বহুত জুৰুলা হৈ পৰিছে, তেন্তে আপুনি সেই ঋণৰ বোজাৰ পৰাও সকাহ অৰ্থাৎ মুক্ত হ'ব পাৰিব। সেইবাবে আজিৰ ভিডিঅ'টো আপুনি শেষলৈকে খুব ধ্যান দি চাই থাকক, তেতিয়া আপুনি বহুতো নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি ভক্তি মনেৰে কমেন্ট ছেকশ্যনলৈ যাওক। ৰাম ভক্ত বীৰ হনুমানৰ নামত আপুনি অৱশ্যেই এটা সুন্দৰ কমেন্ট লিখিব। ভক্তি মনেৰে আপুনি বজৰংবলী বীৰ হনুমানৰ নাম অৱশ্যেই স্মৰণ কৰি ল'ব। লগতে বীৰ হনুমানৰ নামত আপুনি এটা ভক্তি মনেৰে লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোত ভিজিট কৰিছে, আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। কিয়নো আমি প্ৰতিদিনে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰোঁ। যিটো ভিডিঅ'ৰ দ্বাৰা আপুনি এটা নজনা কথা প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় হনুমান জয়ন্তীৰ দিনা বীৰ হনুমানক পূজা অৰ্চনা কৰিব। বীৰ হনুমানক আপুনি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। লগতে আপুনি যদি আপোনাৰ ঘৰতে থাকি এই উপায়কেইটা কৰিব পাৰে, তেতিয়া আপুনি আৰ্থিক সমস্যাৰ পৰা ধৰি শত্ৰুৰ ভয়ৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। শত্ৰু বা হিংসা কৰা মানুহে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। আপোনাৰ লগত শত্ৰুতা কৰা আৰু হিংসা কৰা মানুহে আপোনাক দেখিলে আপোনাৰ ওচৰত সৰু হ'বলৈ বাধ্য হ'ব, যদি আপুনি হনুমান জয়ন্তীৰ দিনা এই উপায়টো ভক্তি মনেৰে কৰিব পাৰে। লগতে আজিৰ ভিডিঅ'টোত আমি আৰ্থিক উন্নতিৰ বাবে যি উপায় দিম, আপুনি ঋণৰ সমস্যাত যি উপায় দিম দূৰ কৰিবৰ বাবে, এই উপায়কেইটা কৰাটো আপুনি এই দিনটোত জৰুৰী। কেতিয়াও আপুনি টকা পইচাৰ সমস্যাত ভুগিবলগীয়া নহ'ব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, হনুমান জয়ন্তীৰ দিনা আৰ্থিক সংকট আৰু শত্ৰুৰ ভয়ৰ পৰা সকাহ পাবৰ বাবে আপুনি প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত বীৰ হনুমানৰ জন্ম জয়ন্তীৰ দিনা আপুনি এই উপায়টো কৰাটো খুবেই আৱশ্যক। হনুমান জয়ন্তীৰ দিনটোত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ভক্তসকলে পালন কৰিব হনুমান জয়ন্তী। প্ৰভু হনুমানৰ ওচৰত আশীষ বিচাৰি হনুমানৰ মন্দিৰ সমূহত ভক্তসকলে মনোবাঞ্ছা পূৰণাৰ্থে পূজা অৰ্চনা কৰিব। বহু প্ৰকাৰৰ ভোগ আৰু প্ৰিয় বস্তু অৰ্পণ কৰিব। বীৰ হনুমানৰ চৰণত নৈবেদ্য আগবঢ়াব। এই দিনটোত ভক্তসকলে অপায় অমংগল দূৰ কৰিবৰ বাবে কিছুমান উপায় কৰাটো জৰুৰী। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপুনি আপোনাৰ সকলো অশুভ, বিপদ, বিঘিনি, ৰোগ, ঋণ আদিৰ পৰা আপুনি মুক্ত পাবৰ বাবে এই কামকেইটা আপুনি কৰাটো জৰুৰী। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে হনুমান যন্ত্ৰ হৈছে এক সুৰক্ষিত আৱৰণ, যি জন্ম কুণ্ডলীত সকলো অশুভ, বিপদ, বিঘিনি, ৰোগ আৰু ঋণৰ প্ৰতিকূল মংগল আৰু শনি গ্ৰহৰ পৰা সুৰক্ষা দিয়ে। এক অৰ্থত হনুমান যন্ত্ৰ বিপদৰ ঢাল বা সুৰক্ষা।
ভগৱান বীৰ হনুমানেই হৈছে শক্তিৰ দেৱতা, যাক উপাসনা কৰি আমি জ্ঞান, শাৰীৰিক আৰু মানসিক শক্তি, সত্যতা তথা প্ৰভুৰ প্ৰতি গভীৰ ভক্তি অৰ্জন কৰিব পাৰোঁ। বজৰংবলীৰ পূজাই সকলো ভয় দূৰ কৰে, শত্ৰুৰ বাধা, ব্যৱসায় আৰু আৰ্থিক সমস্যা দূৰ কৰে। আপুনি বজৰংবলীৰ চৰণত কি উপায় কৰি আপোনাৰ জীৱনত থকা ভয় আৰু শত্ৰুৰ ভয়, ব্যৱসায়িক বাধা, আৰ্থিক সমস্যা দূৰ কৰিব, এই ভিডিঅ'টোত আমি আপোনালোকক সকলোখিনি জনাম। প্ৰিয় দৰ্শক, এই দিনটোত মন্দিৰত বিশেষ পূজা আয়োজন কৰা হয় বজৰংবলীৰ চৰণত। বজৰংবলীৰ উদ্দেশ্যে এই দিনটোত ৰীতি-নীতিৰ অনুসৰি পূজা অৰ্চনা কৰা হয় আৰু ভক্তই মনোবাঞ্ছাৰ বাবে বজৰংবলীৰ চৰণত ভক্তি মনেৰে ৰোজা পালন কৰি পূজা অৰ্চনা কৰি তেওঁ কৃপাদৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হয়। আপুনি যদি বজৰংবলীৰ মন্দিৰত যাব নোৱাৰে, তেন্তে আপুনি ঘৰতে থাকি আপুনি এই উপায়কেইটা কৰক। এই উপায়কেইটা কৰাৰ ফলত আপোনাৰ ওপৰত বজৰংবলী প্ৰসন্ন হ'ব আৰু দুহাত মেলি আপোনাক আশীষ প্ৰদান কৰিব। প্ৰিয় দৰ্শক, বজৰংবলীৰ পূজাত ৰঙা কাপোৰ শ্ৰীগুণ অৰ্পণ কৰা হয়, অৰ্থাৎ সেন্দুৰ অৰ্পণ কৰা হয়। ইয়াৰ বাহিৰেও কিছুমান বিশেষ উপায় আছে, যিবোৰ হনুমান জয়ন্তীৰ দিনা অৰ্থাৎ ৰাম ভক্ত বীৰ হনুমানৰ জন্মতিথিৰ দিনা কৰিলে যি ব্যক্তিয়ে কৰে সেই ব্যক্তি আৰ্থিক সমস্যাৰ পৰা ধৰি শত্ৰুৰ বাধা দূৰ হয়, শত্ৰুৰ যি ভয় থাকে সেই ভয় দূৰ হয়। চৈত্ৰ মাহৰ অৰ্থাৎ চ'ত মাহৰ পূৰ্ণিমা দিনা প্ৰভু হনুমানৰ জন্ম জয়ন্তী। এনে মহান দিনটোত তেখেতৰ চৰণত ভক্তি ৰাখি আপুনি এই উপায়কেইটা কৰিলে আপোনাৰ আমাৰ সকলোৰে মংগল হ'ব। প্ৰভু হনুমানৰ এই বিশেষ দিনটোত আমি প্ৰস্তুত কৰিব পাৰোঁ হনুমান যন্ত্ৰ। হনুমান যন্ত্ৰৰ লাভালাভ অশেষ আছে। হনুমান যন্ত্ৰৰ বহুতো উপকাৰী আছে। প্ৰিয় দৰ্শক, আমি প্ৰথমেই জানি লওঁ আহক, হনুমান যন্ত্ৰই আমাক কি কি সুফল প্ৰদান কৰিব। হনুমান যন্ত্ৰই আমাক কি কি উপকাৰ দিয়ে। ভগৱান হনুমানৰ আমি কৃপাদৃষ্টি লাভ কৰিব পাৰিমনে? আৰু আমাক সেই হনুমান যন্ত্ৰই কি কি উপকাৰ বা কি কি বিপদৰ পৰা ৰক্ষা কৰে, আহক আমি প্ৰথমেই তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, এক নম্বৰতে হৈছে এই যন্ত্ৰই গুপ্ত শত্ৰু, তন্ত্ৰ মন্ত্ৰ, যাদুবিদ্যা, গ্ৰহৰ ক্ষতি, পিতৃৰ দুখ, সূৰ্যৰ দুখ, চন্দ্ৰৰ দুখ আৰু কাল সৰ্পৰ দুখ, এনেধৰণৰ ডাঙৰ দুখবোৰৰ পৰা শান্ত কৰি আমাৰ জীৱনত সঠিক পথলৈ আমাক আগুৱাই নিবলৈ সহায় কৰে। সঠিক পথ মুকলি কৰে এই যন্ত্ৰই। দুই নম্বৰতে হৈছে, যদি আপোনাৰ ঘৰত বহু কাজিয়া হৈ থাকে, বিবাদ হৈ থাকে, ভুল বুজাবুজি চলি থাকে, তেনেহ'লে আপুনি হনুমান যন্ত্ৰ ঘৰত ৰখাটো খুবেই শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। আপুনি হনুমান জয়ন্তীৰ আগতেই আপুনি আপোনাৰ ঘৰলৈ হনুমান যন্ত্ৰ ক্ৰয় কৰি অনাটো খুবেই শুভ। শাস্ত্ৰৰ অনুযায়ী আপোনাৰ ঘৰত যি কাজিয়া বিবাদ ভুল বুজাবুজি হৈ আছে, সেই সকলো সমস্যা দূৰ হৈ পৰিব এই যন্ত্ৰ ঘৰত ৰাখিলে। শাস্ত্ৰত ইয়াক শুভ বুলি মনা হৈছে। তিনি নম্বৰতে হৈছে, যদি দোকান বা কাৰ্যালয়ত কোনো ব্যৱসায়ত অচল হৈ পৰিছে, আপোনাৰ উপাৰ্জন কমিছে, যেতিয়া টকা আহিবলৈ আপোনাৰ হাতলৈ বন্ধ হয়, যদি টকাৰ বজাৰত আপোনাৰ বহু সমস্যা হৈছে, তেন্তে আপুনি হনুমান যন্ত্ৰ আনি দক্ষিণ দিশত ৰাখক। ই বন্ধ কৰা কামসমূহ পুনৰ আৰম্ভ কৰি তুলিব। ব্যৱসায়ত যি আপোনাৰ বাধা বা টকা পইচাৰ লোকচান হৈছে, হাতলৈ টকা পইচা নহা হৈছে বা ৰৈ নথকা হৈছে, সেই আপোনাৰ সমস্যা দূৰ হ'ব আৰু আপোনাৰ নতুন নতুন কাম আৰম্ভণি হ'ব। আপোনাৰ সকলো বাট মুকলি হৈ পৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি হনুমান যন্ত্ৰৰ 4 নম্বৰ উপকাৰটোৰ বিষয়ে। 4 নম্বৰতে আমাক কি কি সুফল প্ৰদান কৰে তাৰ বিষয়ে আমি জানো আহক। 4 নম্বৰতে হৈছে, হনুমান যন্ত্ৰ আপুনি পিন্ধি আপুনি ভগৱান হনুমানৰ সম্পূৰ্ণ
কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ই আপোনাক দুখ কষ্ট দুখৰ চকুৰ পৰা সুৰক্ষা দিব। জীৱনত সুখ শান্তি সম্পদ আপোনাক বহন প্ৰদান কৰিব। আপোনাৰ জীৱনত সুখ শান্তিৰে ভৰি পৰিব। আপুনি যদি ভক্তি মনেৰে হনুমান যন্ত্ৰ পিন্ধে তেতিয়া ইয়াৰ ফলত সম্পূৰ্ণ কৃপাদৃষ্টি বীৰ হনুমানৰ আপোনাৰ ওপৰত থাকিব। 5 নম্বৰতে হৈছে হনুমান যন্ত্ৰ পিন্ধিলে মাংগলিক দুখ ব্যতি আঁতৰ কৰে, ফলত বিবাহিত জীৱন সুন্দৰ কৰে। 6 নম্বৰতে হৈছে হনুমান যন্ত্ৰই ঋণৰ ৰোগৰ পৰাও মুক্ত কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, দুৰ্ঘটনাৰ পৰাও আপোনাক ৰক্ষা কৰিব, অকাল মৃত্যুৰ পৰাও আপোনাক ৰক্ষা কৰিব। শাস্ত্ৰত কোৱা হৈছে এই হনুমান যন্ত্ৰ আপোনাৰ লগত থাকিলে আপোনাক বহু সুৰক্ষা প্ৰদান কৰিব, আপোনাৰ জীৱনলৈ অহা বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও আছে কেইটামান বিশেষ উপায়, যিকেইটা উপায়ৰ জৰিয়তে আপুনি টকা পইচাৰ সমস্যা দূৰ কৰিব পাৰিব, শত্ৰুৰ ভয় আপুনি দূৰ কৰিব পাৰিব। লগত হনুমান যন্ত্ৰ থাকিলেও আপোনাক কোনো শত্ৰুৱে তন্ত্ৰ মন্ত্ৰ যাদুবিদ্যা কৰি একো ক্ষতি কৰিব নোৱাৰিব। আৰু এই উপায়টো আপুনি জানি লোৱাটো জৰুৰী। তেন্তে আহক এইবাৰ উপায় কেইটাৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে যদি ইমানলৈকে আপুনি বীৰ হনুমানৰ নাম কমেণ্টত লিখা নাই, তেন্তে ভক্তি মনেৰে আপুনি কমেণ্টত বীৰ হনুমানৰ নাম লিখিবৰ বাবে নাপাহৰিব। প্ৰিয় দৰ্শক, 1 নম্বৰ উপায়টো হৈছে হনুমান জয়ন্তীৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা ধুই ৰঙা আৰু হালধীয়া কাপোৰ পিন্ধিব। তাৰ পিছত আপুনি বীৰ বজৰংবলীৰ মন্দিৰলৈ গৈ মূৰ্তিৰ সন্মুখত আপুনি জেচমিন তেলৰ চাকি জ্বলাব। এটা বাতিত জেচমিন তেল চিয়াহী মিহলাই হনুমানক আপুনি গুণ লগাব পাৰে, অৰ্থাৎ সেন্দুৰ আগবঢ়াব পাৰে। তেনে কৰিব পাৰিলে বজৰংবলীৰ কৃপাত আপোনাৰ ধন সম্পত্তি আৰ্থিক অৱস্থা উন্নত হ'ব। ইয়াৰ ফলত আপুনি সুফল পাবলৈ সক্ষম হ'ব। এই উপায়টো ফলপ্ৰাপ্ত উপায় বুলি কোৱা হৈছে। এই উপায়টো মানিলে আপুনি আৰ্থিকভাৱে উন্নতি হোৱাটো নিশ্চিত, আৰ্থিক আপোনাৰ অৱস্থা ভাল হ'ব। এইবাৰ জানো আহক আমি 2 নম্বৰ উপায়টোৰ বিষয়ে। 2 নম্বৰ উপায়টো হৈছে আৰ্থিক সংকটৰ পৰা মুক্ত পোৱাৰ উপায়। যদি আপুনি বাৰে বাৰে আৰ্থিক লোকচানৰ সন্মুখীন হৈ আছে, তেন্তে গংগাৰ পানীত আপুনি অশ্বস্থ গছৰ পাত বিশুদ্ধ কৰি বজৰংবলীৰ চৰণত ৰাখক। ইয়াৰ পিছত পবিত্ৰ অন্তৰে প্ৰাৰ্থনা কৰি পাতকেইটাত কেশৰেৰে আপুনি শ্ৰীৰাম বুলি লিখক আৰু শুকাই গ'লে সেই পাতকেইটা আপোনাৰ পাৰ্চত ৰাখক। শাস্ত্ৰত বিশ্বাস কৰা হৈছে যে আপুনি ভগৱান শ্ৰীৰামচন্দ্ৰৰ নাম এনেকৈ লিখি আপোনাৰ পাৰ্চত ৰাখিলে টকা আপোনাৰ কেতিয়াও খালী নহ'ব আৰু টকাৰে সদায় পাৰ্চ ভৰি থাকিব। কিন্তু এটা কথা মনত ৰাখিব, কেতিয়াও লেতেৰা হাতেৰে পাৰ্চটো আপুনি স্পৰ্শ কৰিব নালাগে, চুব নালাগে। কাৰণ আপোনাৰ আৰ্থিক লাভৰ বাবে আপুনি এই নিয়ম মানি চলাটো জৰুৰী। হনুমান জয়ন্তীৰ দিনা অশ্বস্থ গছৰ তলত আপুনি প্ৰদীপ জ্বলাই পূজা কৰিব লাগে। ইয়াৰ পিছত আপুনি ঘৰলৈ যাওক। আপুনি যেতিয়া ঘৰলৈ যাব তেতিয়া পিছলৈ ঘূৰি নাচাব। তাৰ পিছত আপুনি হনুমান জয়ন্তীৰ দিনটোৰ পৰা আৰম্ভ কৰি 7টা মঙলবাৰে জয় জয় মহাবীৰ হনুমান কৃপা কৰা বুলি আপুনি এই মন্ত্ৰ জপ কৰিব। এই পথটো আপুনি গোপনে কৰিব লাগিব, গোপনে ৰাখিব লাগিব এই উপায়টো। ইয়াৰ ফলত আচৰিত ধৰণে আপোনাৰ ঘৰলৈ, আপোনাৰ জীৱনলৈ ধন সম্পত্তি আহিবলৈ আৰম্ভ কৰিব। আনকি বজৰংবলীয়ে আপোনাৰ সকলো সংকটৰ পৰা আপোনাক ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক শত্ৰু আৰু হিংসাকুৰীয়া মানুহৰ ভয়ৰ পৰা আপুনি কেনেকৈ আঁতৰত থাকিব, কি উপায় এই দিনটোত কৰিব লাগিব, যাৰ ফলত শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। এই উপায়টো আপুনি জানি লোৱাটো জৰুৰী। আহক আমি এই উপায়টো এইবাৰ সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি হনুমান জয়ন্তীৰ দিনা বজৰংবলীৰ সন্মুখত
অৰ্থাৎ বীৰ হনুমানৰ সন্মুখত আপুনি হনুমান চালিচা 108 বাৰ আপুনি জপ কৰিব। যদিহে আপুনি সদায় অচিনাকিৰ প্ৰতি ভয় কৰে বা শত্ৰুৰ বাবে চিন্তা হয়, তেন্তে আপুনি পুৱা 9 বজাৰ পিছত আৰু নিশা 12 বজাৰ আগতে এই কাম কৰিব লাগিব। অৰ্থাৎ হনুমান চালিচা আপুনি পাঠ কৰিব লাগিব। যদি আপুনি অকলে এই পদ্ধতি কৰিব নোৱাৰে, ভয় কৰে, তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যক আপোনাৰ লগত বহুৱাই আপুনি পাঠ কৰিব পাৰে হনুমান চালিচা। উপায় কৰিলে সন্তুষ্ট হ'ব হনুমান আৰু আপোনাৰ যি দুখ কষ্ট, যি শত্ৰুৰ ভয়, সেই সকলো ভয় আপোনাৰ দূৰ কৰিব। ৰাম ভক্ত বীৰ হনুমানে আপোনাক শত্ৰুৰ ভয়ৰ পৰা মুক্ত কৰিব আৰু শত্ৰুৱে আপোনাক কোনোদিনে একো ক্ষতি কৰিব নোৱাৰিব। সেইবাবে আপুনি হনুমান চালিচা দৈনিক পাঠ কৰিব পাৰিলেও আপোনাক কোনো শত্ৰুৱে হওক বা কোনো হিংসাকুৰীয়া মানুহে হওক একো ক্ষতি কৰিব নোৱাৰে। সেইবাবে হনুমান চালিচা পাঠ কৰাটো জৰুৰী। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এই উপায়কেইটা আপুনি হনুমান জয়ন্তীৰ দিনা কৰক। আপোনাক বীৰ হনুমানে কৃপা প্ৰদান কৰিব, সকলো সমস্যা সকলো বিপদ দূৰ কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই উপায়কেইটা সুন্দৰভাৱে জানি হনুমান জয়ন্তীৰ দিনা কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলো। ধন্যবাদ।